কৃষ্ণ আমাৰ গোলাপী বৰা দিহানাম চেনেললৈ সমূহ ভক্তপ্ৰাণ দৰ্শকে যি সঁহাৰি জনাইছে তাত আমি অভিভূত। আপোনাসৱৰ ওচৰত তাৰ বাবে আমি এই ভিডিঅ' যোগেদি সেৱা নিবেদিলোঁ। যোৱা এটা ভিডিঅ'ত মুমিলা ভূঞাই আমাক কমেণ্ট বক্সত এক অনুৰোধ জনাইছিল যে সকামৰ শেষত আৰু কি গাব পাৰি। এই ভিডিঅ'টোত আমি তেখেতৰ অনুৰোধটো ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ দ্বাৰা আমি সকলো দৰ্শকে এটা বিনম্ৰ অনুৰোধ জনালোঁ যে আপোনালোকে এইদৰে আমি পৰৱৰ্তী দিনবোৰত কি বিষয়ৰ ওপৰত ভিডিঅ' আগবঢ়াম তাৰ ওপৰত কমেণ্ট বক্সত পৰামৰ্শ দিয়া যেন। ধন্যবাদ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম 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 কৃষ্ণ সুখ মোহমহা পংক মাজে অৰ্জুন মগন ভয়লা দেখি পৰম ঈশ্বৰ দৈৱ কি নন্দনন্দন কৃপায়ে ঈশ্বৰ তত কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ ৰাম হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হৰি ৰাম 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 নাৰায়ণ কৃষ্ণ।